ৰাতিপুৱা শুই উঠিয়ে মই প্ৰথমতে চকুকেইটাত ভালকৈ পানী মাৰি লওঁ যাতে টোপনিৰ আলিজালিটো ভাঙি যায়। আৰু ৰাতিপুৱা চকুকেইটাত ভালকৈ পানী মাৰিলে চকুকেইটাৰ কাৰণেও ভাল, ঠাণ্ডা পানী মাৰিব লাগে, সকলোৱে জানেই চাগে। গুড মৰ্ণিং এভৰিৱান, সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ৱেলকাম টু মাই ইউটিউব চেনেল দেৱযানী MH2লৈ। ৰাতিপুৱা মুখখন মানে ঠাণ্ডা পানীৰে ধুই ল'লে মুখখন একদম ফ্ৰেছ লাগি যায়, নহয়নে? চিকচিকীয়া হৈ যায়, জিলিকি থাকে একদম মুখখন। এতিয়া মোৰ মানে পানী খোৱা ডিউটি। এইয়া পানীখিনি মই এতিয়া কুহুমীয়া হ'ব দিছোঁ। পানী গৰম কৰি থোৱাই থাকে, খালি মই কুহুমীয়া কৰি লওঁ খাবলৈ। ৰাতিপুৱা কুহুমীয়া পানী খালে স্বাস্থ্যৰ কাৰণে ভাল। আমাৰ মানে লেট্ৰিন পাতি ক্লিয়াৰ নাথাকিলেও ৰাতিপুৱা যদি কুহুমীয়া দুগিলাচমান পানী খাই দিয়ে লেট্ৰিন পাতি ক্লিয়াৰ হৈ যায়। পানীখিনি অলপ বেছি গৰম হৈছিল, সেইকাৰণে অলপ ঠাণ্ডা পানী মিক্স কৰি ল'লোঁ। এতিয়া বাৰান্দাত অলপ শান্তিমতে বহিম, চৰাইবিলাকে মাতি থাকে, শুনি ভাল লাগে। চকী এখন আনি লওঁ ৰ'বক, এইয়া লৈ লওঁ চকীখন। এয়া মই বহি লৈছোঁ চকীখনত। এতিয়া শান্তিমতে পানীগিলাচ খাম ধীৰ স্থিৰেৰে। লাহে লাহে খাব লাগে পানীগিলাচ, বৰ খৰধৰকৈ খাব নালাগে। চৰাইবিলাকে কিচ কিচকৈ মাতি আছে, ডাউকেও মাতে, শালিকীও মাতে, কাউৰীও মাতে। দুটা এটা মাজে মাজে কুলিৰ মাতো শুনিব পোৱা যায়, এতিয়া কমিছে, হ'লেও কেতিয়াবা মাতে আৰু। পিছে পূজা আহি গ'ল, আপোনালোকে কাপোৰ কানি ল'লেনে নাই? মোৰ লোৱা হোৱা নাই, ল'ম বুলি ভাবি আছোঁ আৰু মানে। ঘৰটো ঝাৰু দি লওঁ ৰ'বক, মানে ৰাতি হ'লে ইহঁতে ঘৰটোৰ অৱস্থা নাইকিয়া কৰি দিয়ে, জানেইতো আপোনালোকে, আগতেও দেখিছে। আৰু এইপিনে আমাৰ বৰডেকা শুই আছে, মানে আমাৰ ল'ৰাটো, ডাঙৰ ল'ৰা। এতিয়া নামাতো ৰ'বক, 6 বাজিছে। মই আগতে ঘৰটো ঝাৰু দি লওঁ, নহ'লে মানে ইহঁতে মাতি দিলে সোনকালে ইহঁতে মানে মোৰ ঘৰটো ঝাৰু দি থকাৰ সময়ত মানে এইপিনে দৌৰে সেইপিনে দৌৰে, ঘৰটো ঝাৰু দিয়া নিদিয়া একে হয় কথাটো। সেইবাবে ঘৰটো ঝাৰু দিয়া শেষ হ'লেহে মই ইহঁতক মাতি দিওঁ, মানে 6:30 7 বজাৰ সেইখিনিমান টাইমত মাতি দিওঁ। দেউতাকেও 7 বজাৰ আগে উঠি যায়, কিন্তু উঠিলে কি হ'ব, ছোৱালীটোও লগত উঠি আহে। তাইক অলপ সময় লৈ থাকিব লাগে দেউতাকে, তাই আৰু এনি টাইম দেউতাকৰ লগতে আঠা খাই থাকে। দেউতাকৰ আদৰি সাদৰি হয় তাই, মোৰ লগত সিমান আঠা খাই নাথাকে। দেউতাক ডিউটি যোৱাৰ পিছতহে মোৰ লগত অলপ গা খেলাই থাকে তাই। দেউতাকক খুব ভাল পায়। এনেও ছোৱালীবিলাক অলপ দেউতাকৰে আদৰুৱা হয় মাকত কৰি, ল'ৰাবিলাক কিন্তু মাকৰহে আদৰুৱা হয়। মই কোৱা কথাটো হয়নে নহয় বাৰু? হয়। এইয়া আমাৰ ছোৱালীজনী ভাত নাখায় বোলে, কলহে লৈছে এটা। কি খাইছা কাৰ্টুন মাজনী? চাই আছে, তাইৰ ফেভৰেট কাৰ্টুন পা পেট্ৰল বোলে। এইয়া মই এথেন ৰাতিপুৱাৰ ভাত কাঢ়ি খাই লওঁ ৰ'ব। চলিটো আৰু দেউতাক স্কুলত গেল, মানে দেউতাকে দোকানত গেল আৰু সি স্কুলত গেল। আৰু আপিটোই বোলে ভাত নাখায়, তাইক এটা হাতত কল দিছোঁ, দেখছেতো আপোনালোকে। গতিকে মই ভাত কাঢ়ি খাই লওঁ ৰ'ব, 9:30 বাজি গেল, 10টা বাজোৱে হৈছে। এই এসপ্তাহমান গোটেই ভাত খাই অভ্যাস হৈ গৈছে। 9:30 10টামান বাজো বুলি ভোকত আৰু ৰহিবা নোৱাৰোঁ। নাখাওঁ বুলি ভাবলিও মানে নাখোৱাকৈ থাকবা নোৱাৰোঁ। অভ্যাসটো বয়াই হৈছে, পাৰলি এৰবা লাগব অভ্যাসটো। আগতে নাখাইছিলোঁ, সৰু দুখান ৰুটি খাইছিলোঁ। এসপ্তাহমান ৰুটি কৰবা হেলা লাগি খাই ইথেন ভাত খাই বয়া হৈছে।
কালিৰ পৰা চেষ্টা এটা কৰিব লাগিব মানে ট্ৰাই এটা মাৰিব লাগিব মানে সৰু সৰুকৈ আৰু দুখন ৰুটি খাই কৰিব লাগিব নহ'লে পেটটো যি ধুমা হৈ গৈছে এই এসপ্তাহত আপোনালোকে বিশ্বাস কৰবাৰ নাই একদম এই এসপ্তাহত মোৰ পেটটো গোটেই ঢোল হেন হৈ 1 ইঞ্চি বাঢ়ছে মোৰ দেখা পাই গোটেই ভয় লাগি গৈছে সেইকাৰণে কালিৰ পৰা একদম ভাত যিকোনো প্ৰকাৰে আৰু খাব নোৱাৰে ৰুটিয়ে খাব লাগিব ইথান তথাপিও ভাত সাজি লৈছোঁ খাই লওঁ ৰ'ব আজি আৰু লাষ্ট তাৰমানে যি কাঁহীহে ভাত লৈছোঁ আপোনালোকক দেখি আছোঁ ৰ'ব আপোনালোকে চক খাই যাব চাওকচোন এয়া দেখছে না এই ভাত কণী দালি এই বগা বগা কি দালি বুলি ভাবছে কওকচোন এই হৈছে মুগৰ দালি হুইচেল মাৰছোঁ মানে বইল কৰিছোঁ কিন্তু চম্বাৰ মাৰা নাই চম্বাৰ মাৰিলে কিবা হেৰি মুগৰ দালিটো সদ নালাগে বইল কৰি থ'লে ভাল লাগে মিঠা মিঠা লাগে মই ভাল পাওঁ আৰু এই হৈছে ভেন্দি ভাজা গতিকে কণীয়ে ভেন্দি ভাজাই ভাতে দালিয়ে পেডেল মাৰি দি মানে খাম এই ৰাতিপুৱাই পুৱাই বাপ্পা মোৰ পেটটো 1 ইঞ্চি নাবৰি আৰু কিবা পাৰব না কালিৰ পৰা আৰু কিন্তু নাখাওঁ দিয়ক একদম মই আজি একদম হেৰি কৰি লৈছোঁ একদম বান্ধি লৈছোঁ মন প্ৰাণ আৰু কালিৰ পৰা নাখাওঁ বুলি ভাবছোঁ আৰু আজি খাই লওঁ দিয়ক না কি কয় তেনেহ'লে আপোনালোকেও খাওক ময়ো খাওঁ বৰষুণ যাকো গোটেই হৰহৰকৈ আহিল শাৰী শব্দ নহকে কাপোৰ মেলি দিয়া আছিল গোটেই জিকা হেনে পালোঁ চলিটোক ক'লোঁ দেউতা দাউৰি যা কাপোৰ মেলি দিয়া আছে কাপোৰ সেই লৈ আহ মই কিবা কৰি আছিলোঁ তাৰপিছত সিও যাই দাউৰি খকমককৈ কাপোৰখিনি আনলাক দেই ময়ো দুখনমান আনলোঁ আনলিও গোটেই দেউতাকৰ জিন্সৰ লং পেণ্ট দুটা আছিল সি টানি টানি আনবাই নৰে সেই দুটা নাংমান জিকিল তথাপিও আৰু আনলোঁ দিয়ক কাপোৰখিনি বৰষুণ যাক দিয়াই ভালো হৈছে দিয়কচোন বহুদিন গোটেই বৰষুণ দিয়া নাছিল মস্ত গৰম দিছিল গোটেই একদম গোটেই গাছ চাছ শুকাই গৈছিল গোটেই আধা মৰা হেন হৈছিল আজি গোটেই বৰষুণ দিয়াই তাহাৰ গোটেই জীৱটো ঘূৰি অহা হেন পাইছে নাচৈ গো গাছৰ পাতেদি টপা টপ পানী পৰছে একদম বা তাহাৰো ভাল লাগছে হাইফাহে ধৰছে যাতে পাতকেইটাই সেনে লাগছে ইডাল আমাৰ বকফুলৰ গাছ বকফুল চিনি পায় না আপোনালোকে পায়েতো চাগে এই বকফুলৰ হেৰি কৰি খায় পকৰি বনাই খায় মানে ফুলৰি বেচনত দি পাত সেই বেচনত লৈতে এই তেলত ভাজি খাব লাগে বঢ়িয়া লাগে আমি খাওঁ মাজে মাজে ইথান ফুলা নাই চলি তুই বোলে আৰু হেৰি পকৰি ভাজা খায় ফুলৰি ভাজা তাৰমানে বৰষুণৰ বতৰ যিহেতুকে কৈছে যিথানা চলি তুই ভাজি দিওঁ দিয়ক এই দালি মুচুৰত দালি কাজু কেইটামান লৈছোঁ আৰু নহৰু এই জ্বালা সেনেকৈ লৈছোঁ নিমখ তেল দি মিক্সিত মাৰি লওঁ ৰ'ব তাৰমানে অলপ পকৰিৰো সোৱাদ পালাক আৰু অলপ পুষ্টিকৰো হ'ল খাদ্যটো কাজু দিয়াই এই তেল গৰম হৈছে আমাৰ এইটো ফুলৰি ভাজা পাপৰ ভাজা লুচি ভাজা কৰা আহি আৰু ইফালে কাগজ চাগজ একদম পাতি লৈছোঁ তেলখিনি যাতে শুহি যায় নহ'লে তেল মাখা খালি গোটেই একদম বৈধ্য চৰ্বি হ'ব গোটেই বেমাৰ হ'ব এই 1 খলা ভাজা হ'ল চলিটো এটা ঠাইপে নিলাক আইয়া এইফালে 1 খলা তুলি দিছোঁ ৰ'বক তেল সেই গোটেই ভক ভকে উতল আহি আছে অলপ জুইটো ধিমে দিব লাগিব নহ'লে গোটেই দৈ যাব সেই আমাৰ চলিটো গৰমে গৰমে পেডেল মাৰবা ধৰছে গোটেই হ বোলে হৰি এই কাপোৰ মাখা যে আনি থৈছিলোঁ সেই জাপাই নাই কাপোৰ সেই আনলাত জাপি থওঁ ৰ'বক লং পেণ্ট দুটা সেনেকৈ বেলেগকৈ থৈছোঁ অলপ জিকা বুলি কৈছিলোঁ যি ইফালে কাপোৰেদি আনলাখান মোটামুটি ভৰ্তি হৈ আছে ইমাখা আৰু ক'ত জাপি থওঁ হেঁচি পটকি পিন্ধাৰ টাইমত হ'লে এখন কাপোৰো বিচাৰি নাপায় আৰু এনে হ'লে আনলাখনত গোটেই কাপোৰ থ'ব জাগা নহয় মোৰে এনে না চবৰে এনে ক'ব নোৱাৰোঁ দিয়ক আপোনালোকেহে জানিব আৰু হেৰি কাপোৰখিনি জাপি থৈ ৰাতিও হৈছে 7:30 বাজিলে ভাত ৰান্ধবা যাওঁ দিয়ক তেনেহ'লে আজিলৈকে ভিডিঅ'টো এৰোঁ